ৰাতিপুৱাই উঠি মই সোনকালে উঠিবলৈ চেষ্টা কৰোঁ। উঠি লৈ চোতাল ঘৰ সাৰি সকলোবোৰ কাম কৰি আজি মই অকণমান ভিডিঅ' কৰিম বুলি ভাবিলোঁ। ভিডিঅ' ধৰা মানুহ নাই। মোৰ ভাগিনজনীয়ে ধৰিছে, ইমান নাজানে ভালকৈ আৰু অকণমানিও মোক এৰি নিদিয়ে। তাইক মই এনেকৈ বুকু চাতে লৈ কামবোৰ কৰিলোঁ। তাইও বহুত অশান্তি কৰে। এনেকৈ ল'লোঁ, কামবোৰ কৰি মেলি মই ল'লোঁ। ভাবিলোঁ আপোনালোকক এনেই অকণমান দেখাওঁ, ভাল লাগে মনটো মোৰ। এনেদৰে কৰি জীৱনটো মানুহৰ দৈনন্দিন জীৱনত সকলো কৰে এইবোৰ, সকলো আমাৰ গাঁৱলীয়া মানুহ। প্ৰথম কামটোৱে হৈছে চোতালখন সাৰি লোৱা, বাহিৰ চোতালখন সাৰি লোৱা। এনেকৈ সোনকালে উঠি ঠাণ্ডাও পৰিছে, কুঁৱলী পৰিয়ে আছে। গৰু ছাগলী আমাৰ এইবোৰ সকলো উলিয়াই দি মই দিলোঁ। এনেদৰে দিওঁ সদায়। নিজে মোবাইলটো ধৰি নিজে কৰোঁ মই। আজি মোৰ ভাগিনজনী আছিলে, তাইকে কৈছোঁ ধৰচোন বুলি। তাইও ইমান নাজানে, তথাপিও অকণমান কৰিলে ভালো লাগে। আৰু মানে জীৱনটো কিমাননো সদায় দুখ বা এনেদৰে কৰি থাকিম, অলপ হাঁহি ফূৰ্তিও কৰি থাকিব লাগে। মানুহে জীৱনটো যিমানেই হাৰ্ড হ'ব, মানুহে তিমানেই ষ্ট্ৰং হ'ব বুলি মই ভাবোঁ। আৰু মানুহ যিমানেই ষ্ট্ৰং হ'ব, সিমানেই লাইফটো ইজি হ'ব, এনেদৰে ভাবোঁ মই। এতিয়া গৰু ছাগলী এনেকৈ উলিয়াই দিলোঁ। উলিয়াই দি মই কামবোৰ কৰি ল'লোঁ। কৰি মেলি সকলোবোৰ কাম এতিয়া কিছুমানে মোক ক'ব যে তাইহে কৰে বা আমিও কৰোঁ, বেয়া বেয়া কমেণ্ট কৰিব, কিন্তু নকৰিব। মোৰ ভাল লাগে কাৰণে মই আজৰি সময় পালে অলপ ভিডিঅ' কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু মই জানো সকলোৱে কৰেই, আমাৰ গাঁৱলীয়া মানুহ এইটো নিয়মেই হয়। সকলো ৰাতিপুৱা সোনকালে উঠি সকলো কাম কৰা সকলোৱে কৰে। কিন্তু বেয়া কমেণ্ট নকৰিব একো। মনটো ভাল লাগে বাবে মাজে মাজে এটা ভিডিঅ' এনেদৰে বনাবলৈ চেষ্টা কৰোঁ। কি হ'ব, মানুহ মানে যিমানেই ভাল হ'বলৈ চেষ্টা কৰে, মানুহে মানুহক আজিকালি ঠগিব চেষ্টা কৰে। যিমানেই ভাল হয় সিমানেই মানে ঠগিবলৈ চেষ্টা হয়। গতিকে মানে জীৱন বাটত কিছুমান ক্ষেত্ৰত অলপ মানে নিজে চেষ্টা কৰিব লাগে টানি ধৰিবলৈ। কিছুমান ক্ষেত্ৰত অকণ ভাল হ'ব লাগে। মানে কি জীৱনত কাকো ডাঙৰ হ'ব লাগে জীৱনটোত, কিন্তু কাকো তেনেকৈ সৰু কৰি নহয়, বা জীৱনত হাঁহি থাকিব লাগে, কিন্তু আনক কন্দুৱাই নহয়। এনেদৰে থাকিব লাগে। জীৱনটোনো কি আৰু, দুদিনীয়া জীৱন আমাৰ। সকলোৱে মিলা প্ৰীতিৰে এনেদৰে থাকিব লাগে। তাৰপিছত মই এনেদৰে কাঁহী বাচন ধুই লৈ ধুলোঁ। ধুই মেলি মই অলপ কাপোৰ ধুবলগীয়া আছিলে, সেই কাপোৰখিনিও মই ধুই ল'লোঁ। লৈ ঘৰ সাৰি মেলি মই এনেদৰে সাৰি ল'লোঁ। ঘৰ সাৰি লৈ ৰাতিপুৱা সকলোৱে জানে কিমান কাম, বহুতো কাম থাকে মানুহৰ। মানুহে কিমাননো দুখ বুলি কৰি থাকিম। অলপ দুখতো হাঁহিব লাগে মানুহে সদায়। এনেদৰে সোনকালে উঠি আমি কিছুমানে মৰ্ণিং ৱাক কৰিবলৈ যায়, আমি নাযাওঁৱে, কাৰণ ঘৰৰ কামবোৰ কৰিলেই আমাৰ এক্সাৰচাইজ এটা হৈ যায়। সেইকাৰণে আমি নাযাওঁ। কিছুমান যায় বাৰু। তাৰ ভিতৰতো কেতিয়াবা মই এনেদৰে কামখিনি কৰি লৈ মোৰ কণমানিজনীক লগত লৈ অকণমান ওলাই যাওঁ। ঘৰৰ কামবোৰ শেষ কৰি লৈ মাহঁত নুঠাৰ আগতেই মই সকলো কাম শেষ কৰি লৈ চাহ বনাই মেলি মাহঁতক খাবলৈ দিওঁ। মোৰ ঘৰতো তেনেকুৱা মতা মানুহ নাই, সকলোবোৰ কাম কৰিব লাগে। সকলো কৰে এইবোৰ, কৰিবই লাগে বাৰু। তথাপিও তাই ভিডিঅ' কৰিব নাজানে, তথাপিতো এনেকৈ অকণ কৰিছে। সদায় কৰোঁ, তথাপিও আজি তাই অলপমান ভিডিঅ' কৰোঁ বুলি ক'লে, ময়ো বোলো কৰা দিয়া ক'লোঁ। তাৰপিছত তেনেদৰে মই বিচনা পত্ৰবোৰ ভাল কৰি লৈ মই এতিয়া অলপ কাপোৰ ধুব লগা আছিলে, কাপোৰখিনি ধুই মেলি ল'লোঁ।
কণমানিজনী কাপোৰ আৰু সদায় থাকে সেইবোৰ কাপোৰ ধোৱা মেলা কৰা সেইবোৰ মানুহৰ থাকেই। এনেদৰে মই কাপোৰখিনি ধুই মেলি ল'লোঁ। তাৰপিছত ধুই মই উঠি সকলো কাম ফটাফট কৰিব চেষ্টা কৰোঁ। মোক কণমানিয়ে আমনি কৰে যে। মই গা পা ধুই আহি তাইৰ লগত অকণমান খেলিলোঁ। খেলি মেলি তাই অকণ ওলাই যাব বিচাৰিছিলে, সেইকাৰণে মই অলপ বাটৰ ফালে ফুৱাই লৈ আহিলোঁ অলপমান। এনেদৰে আহি মই চাহ বনাই কৰি